Welcome to my YouTube channel Dipali Deka Coach. আজি মই মোৰ চেনেলটো যোগেদি সৰু সুৰা এটা সিম্পলি কেক এটা বনাবলৈ আৰম্ভ কৰিছোঁ। গতিকে কেক বনোৱাৰ আগতে মোৰ ভিডিঅ'টো যদি চাই ভাল লাগে তেতিয়াহ'লে লাইক, কমেন্ট, শ্বেয়াৰ আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। সাবস্ক্ৰাইব কৰি বেল আইকনটো দবাবলৈ নাপাহৰিব। এতিয়া আগুৱাই যাওঁ আমি কেকটো বনোৱা কেনেকৈ আৰম্ভ কৰোঁ। প্ৰথমতে মই সামগ্ৰীসমূহ কৈ দেখাই দিছোঁ। এয়া ৰিফাইন তেল, এয়া চেনি 1 কাপ লৈছোঁ, ময়দা 1 কাপ, ইলাইচি গুটি কেইটামান লৈছোঁ, 10 টকীয়াত আমি আমুল পাউডাৰ লৈছোঁ আৰু এয়া বেকিং সোডা আৰু এইটো হ'ল ভেনিলা এসেন্স। এতিয়া মই সম্পূৰ্ণ বস্তুখিনি একেলগে মিক্স কৰি পিনে ঘোলটো মই ভালকৈ মিহলাই আছোঁ। কেকটো যিমানে আপুনি বাটাৰখিনি এইখিনি ধুনীয়াকৈ মিক্স কৰিব সামগ্ৰীখিনি সিমান ধুনীয়াকৈ কেকটো ফুলি উঠিব। এতিয়া মই 5 মিনিটমান সময় এইখিনি ঢাকি পিনে থৈ দিম আৰু এইফালে গেছত মই কেৰাহীটো গৰম কৰি আছোঁ। এতিয়া মই কেকৰ বাটাৰখিনি কেৰাহীটোৰ ওপৰত দি দিছোঁ আৰু ঢাকন এখনত ঢাকি ল' ফ্লেমত মই গেছটো থৈ দিছোঁ। সম্পূৰ্ণ এতিয়া 30 মিনিটৰ পিছত মই ঢাকনখন আঁতৰাইছোঁ। কেকটো হ'লনে হোৱা নাই ষ্টিকৰ লগত মই এবাৰ চাইছোঁ। কেকটো হৈছেগৈ, হ'লেও মই আৰু 3 মিনিটমান বহাম। এতিয়া মই 3 মিনিটৰ পাছত কেকটো চাইছোঁ, সম্পূৰ্ণ হৈ গ'ল। মই এতিয়া অলপ সময় ঠাণ্ডা হ'বলৈ। এতিয়া মই চুৰি কটাৰ এখনৰ লগত কেকটো কাটিছোঁ। এতিয়া মই কেকটো আপোনালোকক অকণমান কাটি পিনে দেখুৱাইছোঁ। কাটোঁতেই নিশ্চয় গম পাইছে কেকটো কিমান স্পঞ্জ হৈছে। কেকটো চাওক পুৰা স্পঞ্জ হৈছে, খাবলৈ খুব সোৱাদ হ'ব যেন পাইছোঁ। মজা হৈছে, মানে বজাৰ কেক নিচিনা লাগিছে। আজিৰ ভিডিঅ'টো মই ইমানতে সামৰণি মাৰিছোঁ। পৰৱৰ্তী ভিডিঅ'ত মই কি ৰেচিপি বনাই দেখুৱাব পাৰোঁ নিশ্চয় আপোনালোকক দেখুৱাম। থেংক ইউ, ধন্যবাদ। জয় আই অসম।